খাটিখোনা নৱজ্যোতি হাইস্কুলত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সঞ্জীৱ চুৰীয়ে তেখেতৰ পিতৃ কাণ্ডা চুৰী সোঁৱৰণী চলন্ত ট্ৰফি আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে বিগত 2টা বছৰৰ পৰা। 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই বছৰৰ খেলত দাতা পৰিয়ালৰ তথা প্ৰয়াত কাণ্ডা চুৰী সহধৰ্মিনী কালাৱতী চুৰী, ৰাজু চুৰী, যোগেন চুৰী, চন্দ্ৰমা বৰা চুৰী উপস্থিত আছিল। আৰম্ভণি খেলখন উদ্বোধন কৰে নৱজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দলীকনাথ বৰাই। ফুটবল প্ৰতিযোগিতালৈ মই ইয়াৰ পূৰ্বে 2 বছৰ আহিছোঁ। খুব আনন্দিত হৈছোঁ। খেলৰ বতৰ, খেলৰ সময়ত দীঘলীয়া কথা নহয়, মাত্ৰ মই 2টা বাক্যহে কম। সেই বাক্য হৈছে ইতিমধ্যে ক্ৰিকেটৰ বতৰ, ক্ৰিকেট খেল চলি আছে। ৱৰ্ল্ড কাপ ক্ৰিকেটত আমি দেখা পাইছোঁ পৰহি দিনা 2 ৰাজনৈতিকভাৱে চিৰপ্ৰতিদ্বন্দ্বী সদায় সন্মুখত যুদ্ধংদেহী মনোভাৱেৰে থিয় হৈ থাকে ভাৰত আৰু পাকিস্তান। কিন্তু খেলৰ বতৰত আমি দেখিলোঁ তাত ৰাজনীতি নাই, খেলত আছে সদায় বন্ধুত্ব, ভাতৃত্ব। চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয় ত্ৰিপালী FC বনাম ভেলাগুৰি FC ফুটবল দলৰ মাজত। খেলৰ ৰেফাৰী আংগিয়াছ তাঁতী, উইলিয়াম ভালুৰী, অজয় চাহু, বাবুল দেৱ, দেবু গোৱালা, মৃগন্ত হাজৰিকা আৰু মিকু পাওগাম। ফাইনেল খেলখন কিক অফ কৰি উদ্বোধন কৰে মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ বিশিষ্ট নাট্যকাৰ তথা বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত গোহাঁই বৰুৱাই। খেলখনত বিৰতিলৈকে কোনো এটা দলে গ'ল দিবলৈ সক্ষম হোৱা নাছিল। দ্বিতীয়াৰ্ধত ভেলগুৰি FC এটা গ'ল দিবলৈ সক্ষম হয়। খেলৰ বিৰতিৰ সময়ত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে স্থানীয় খাটিখোনা অঞ্চলৰ যুৱক-যুৱতীৰ দলে। খেলৰ পিছত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নীলিমা বৰা, শিক্ষক তথা সমাজকৰ্মী প্ৰণৱ বৰুৱা, ৰাজেন বৰা, দীনেশ পুৰাণ, নয়নমণি গগৈ, প্ৰতিমা গগৈ, আছুৰ নকছাৰী আঞ্চলিকৰ সভাপতি মাধুৰ্য গগৈ, সমাজকৰ্মী তথা সংবাদকৰ্মী কৃষ্ণপ্ৰসাদ শৰ্মা, সপোন ৰহমান, দীপাংকৰ বৰৱতী, সূৰ্য দাস, প্ৰাণজিৎ ঘোষ, মায়াং লাংকুমাৰ, কৃষ্ণ ভূমিজ। খেল পৰিচালনা সমিতিৰ সভাপতি অজয় শ্বাহ, অনুপ পানিকা, ছফিক আলী, শ্বৰীফ আলী, জান ৰহি দাস, দীপশ্ৰীৰ লগতে সদস্যসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায়। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ ভেলগুৰি FC ফুটবল দলৰ অৰ্জুন কালাণ্ডী, শ্ৰেষ্ঠ ডিফেন্স ত্ৰিপালী FCৰ কৰণ তাঁতী, শ্ৰেষ্ঠ গ'লকিপাৰ ভেলগুৰি FCৰ আদিত্য মাঝি। খেলৰ অন্তত বিজয় আৰু বিজিত উভয় দলক ট্ৰফি আৰু নগদ ধনৰ লগতে অন্যান্য পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। মৰিয়নিৰ পৰা আদিত্য নন্দন কোচৰ ৰিপৰ্ট, জনসাধাৰণৰ